হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া আছোঁ বাগানৰ মাজত, চাহ বাগানৰ মাজত। সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে, বাগানৰ মাজৰ পৰিৱেশ। আজি যিহেতুকে বতৰটো অলপ ঠাণ্ডা, বৰষুণ দিও দিও কৰি আছে। যোৱাকালি বৰষুণ বেছিকৈ দিছে যিহেতুকে এতিয়া বাগানৰ পৰিৱেশটো আপোনালোকক মই অকণমান দেখা ল'বলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতুকে বিহু বতৰ, সকলোৰে গাত বিহু লাগি আছে। এতিয়া যিহেতুকে মই এটা ৰেচিপি প্ৰস্তুত কৰিছিলোঁ, ৰেচিপিটো বনালোঁ, যোৱাকালি বনাইছিলোঁ। আজি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো হৈছে এগ চিলি। কেনেধৰণে বনাইছিলোঁ সকলো প্ৰচেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বলক। এগ চিলি বনাবৰ কাৰণে আপোনালোকে দেখিছে দুটা কণী মই বইল কৰি লৈছোঁ। প্ৰথমতে কণীকেইটা মই দেখুওৱাৰ ধৰণে কাটি ল'ব লাগিব। তাৰপাছত ফ্ৰাই কৰিব লাগিব। কেনেধৰণে প্ৰস্তুত কৰোঁ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে দেখিছে মোৰ এটা ডিম মই 4 টুকুৰাকৈ কাটি লৈছোঁ, দেখিছে। তাৰপাছত মই লৈছোঁ এটা বাতি। সেই বাতিটোত মই দিম ময়দা মই মেচিনটো 2 ময়দা দিছোঁ। তাৰপাছত দিম নিমখ, তাৰপাছত দিম পানী, তাৰপাছত এইখিনি দি ভাল ধৰণে সংমিশ্ৰণ কৰিব লাগিব। এই ৰেচিপিটো খাবলৈ খুব টেষ্টি হয়। মই খাই যিহেতুকে খুবেই ভাল পাওঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দেখিছে ফাইনেলি মই পানী দি দিছোঁ। পানীখিনি দিয়াৰ পাছত মই দেখুওৱাৰ ধৰণে আপোনালোকে সংমিশ্ৰণ কৰিব। তাৰপাছত মই যিকেইটা কণী মই কাটি লৈছিলোঁ, কণীৰ টুকুৰাখিনি ইয়াত ডুবাই দিছোঁ। মই দেখুওৱাৰ ধৰণে আপোনালোকে ডুবাই দিব। দেখিছে এনেধৰণে গোটেইখিনি মই কণীৰ টুকুৰা ডুবাই দিছোঁ। তাৰপাছত মই এইখিনি ভাল ধৰণে ফ্ৰাই কৰিব লাগিব। এতিয়া এইখিনি দেখিছে মোৰ এইখিনি ডুবাই হৈ গৈছে। এতিয়া মই ষ্ট'ভৰ ওপৰত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত দিছোঁ মই মিঠাতেল। মিঠাতেলত বনাম। তেলখিনি গৰম হৈ আহিলে ফাইনেলি এতিয়া মই কণীৰ টুকুৰাখিনি ইয়াত দি দিছোঁ, যিটোকে কাটি টুকুৰা কৰি লৈছিলোঁ। এতিয়া মই গোটেইখিনি কণীৰ টুকুৰা ইয়াত দি ভাল ধৰণে ফ্ৰাই কৰি ল'ম। তেতিয়াহে এগ চিলি বনাবলৈ ভাল। মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাব। আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো চালে ভাল ধৰণে আপোনালোকে প্ৰস্তুত কৰিব পাৰিব। এয়া দেখিছে মোৰ ফাইনেলি কণীকেইটা ভাজি হৈ গৈছে। এতিয়া মই এখন থালত এইখিনি কাঢ়ি ল'ম। তাৰপাছত আকৌ সেইখিনি তেলতে যিহেতুকে মই প্ৰস্তুত কৰিম। এয়া দেখিছে এইখিনি কাঢ়ি হৈ গৈছে। সেইখিনি তেলতে আকৌ মই দি দিম। এয়া প্ৰথমতে দিছোঁ পিঁয়াজ। মই যিহেতুকে এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ। পিঁয়াজখিনি মই দেখুওৱাৰ ধৰণে গুচাব। এনেধৰণে কাটিলে আপোনাৰ দেখিবলৈ ভাল হয় আৰু খাবলৈও ভাল হয়। তাৰপাছত লৈছোঁ মই পেপচিকাম। এটা পেপচিকাম জলকীয়া লৈছোঁ, পেপচিকাম, আৰু দিছোঁ আদা। আপোনালোকে দেখিছে আদা, পেপচিকাম দিছোঁ। তাৰপাছত দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলে তাৰ কালাৰটো ভাল হয়, সেইকাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপাছত দি দিছোঁ এইখিনি টমেটো চচ। টমেটো চচ মই যিহেতুকে ঘৰতে প্ৰস্তুত কৰিছিলোঁ, টমেটো চচখিনি দি দিছোঁ। তাৰপাছত অলপ সময় মই দেখুওৱাৰ ধৰণে আপোনালোকে লৰাব। এইখিনি ভাজি ল'ব লাগিব। এনেধৰণে মই দেখুওৱাৰ ধৰণে আপোনালোকে ভাজিব। তাৰপাছত দিছোঁ মই হালধি, অকণমান পানী দিছোঁ মই। পানীটো দেখুৱাবলৈ যিহেতুকে নহ'লে মই পানী অকণমান দি দিছোঁ। এয়া দেখিছে অকণমান পানী দি দিছোঁ, অলপ জুলীয়াকৈ বনাইছোঁ। তাৰপাছত মই কণীখিনি দি দিছোঁ। এয়া আপোনালোকে দেখিছে। দিয়াৰ পাছত অকণমান উতলিবলৈ দিম। এয়া লাহে লাহে উতলিবলৈ ধৰিছে। এয়া দেখিছে উতলি আহিছে। এয়া মোৰ ফাইনেলি এগ চিলি প্ৰস্তুত হৈ গ'ল। এনেধৰণে আপোনালোকে ঘৰতে অতি সহজতে, অতি কম সময়তে খুব সুন্দৰ আৰু সুস্বাদু ৰেচিপি প্ৰস্তুত কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।